তুহিন পেকি পুয়ে বাংগে চিফ মিনিষ্টাৰ MLA তুম তেখেতসকলে কিবা কৰিলেতো কৃষ্ণলীলা বুলি কৈ দিয়ে লীলা ৰাইজে কৰিলে পাপ তে এই যিটো দেশৰ আমাৰ দেশখনৰ কনষ্টিটিউশ্যন সংবিধান আমাৰ দেশখনৰ যিটো আইন কানুন ল অফ দ্য লেণ্ড যদি চৰকাৰে নামানে কোনে মানিব হালা বান্ধি তুমি পুহিবকে নহয় তুমি নোট বনাইব চৰকাৰে মানিবই লাগিব সেইটো আমাৰ কথা নহয় 1975 চনত 3 ছেপ্টেম্বৰত যিটো গেজেট নোটিফিকেশ্যন ওলালে ট্ৰেন্সফাৰ কৰিলে গাঁও 30টামান গাঁও নগাঁৱৰ পৰা কাৰ্বি আংলং ট্ৰাইবেল ডমিনেটেড এৰিয়া মিকিৰ ডমিনেটেড এৰিয়া কোনোতে লাবাংকে তেখেতসকলে মানিবই লাগিব চিফ মিনিষ্টাৰ হওক MLA হওক ক'ৰবা চুকে কোণেৰ পৰা MLA আহিব যাত হাৰে বুকিব বুকাৰ পিছত ক'ব এইটো কৃষ্ণলীলা বুলি ক'লে নহ'ব নহয় হালা বাঙালী টুকি পোৱাকে তেখেতসকলে যদি সংবিধান নামানে তেখেতসকলে যদি আইন কানুন নামানে তেতিয়া ৰাইজে মানিব লাগিব সেইটো কি কথা 50 বছৰৰ পিছতো এই সৰু এটা ছাবজেক্ট সৰু এটা বিষয় এই বিষয় লৈ পেলাই আমিও অসমত আছোঁ জেগাটো অসমত অসম চৰকাৰে যদি এই 50 বছৰ জুৰি এটা সৰু সমস্যা সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে কি চৰকাৰ চলাব সেইটো হিমন্ত বিশ্ব শৰ্মাই হওক তৰুণ গগৈ হওক যোনে নহওক তাৰ আগত হিতেশ্বৰ শইকীয়া আছিলে জানি শুনি কাৰ্বিসকলক অত্যাচাৰ কৰিবৰ কাৰণে সেইটো কৰি আছে নেকি কাৰ্বিসকলক ছাপ্ৰেছ কৰিবৰ কাৰণে সেইটো কৰি আছে নেকি সেইটো আমি মানিব নোৱাৰোঁ আৰু এইটো যদি ফেচলা কৰি দিব নোৱাৰোঁ আমি অসমত থাকি পেলাই লাভ নাই লাহলি তুমি আহিন পেনাবাংকে ইলিগেলি নহয় লিগেলি ট্ৰেন্সফাৰ কৰিলে আইন সংগতভাৱে গোটেই চালি ৰায়ু চাই পেলাইহে গাঁওবিলাক কাৰ্বি আংলঙলৈ ট্ৰেন্সফাৰ কৰিলে নগাঁৱৰ পৰা নগাঁও ডিষ্ট্ৰিক্টৰ পৰা কণ্টিগুৱাছ এৰিয়া কাৰ্বি আংলঙৰ লগত লাগি থকা এৰিয়া সেইটো লৈ পেলাই কিয় আজি পলিটিক্স কৰি আছে লাডাখ বাঙি লাগে নহয় আকৌ কি চকচে বাং পুৱাম থলোতে কাৰ্বি হিজানটা চিনেব নাম কক আমি ASDC যেতিয়া কাউন্সিল আমি চলাইছিলোঁ তেতিয়া আমি এই এলেকাত গাঁও পৰ্যায়ত ইলেকশ্যন পাতিব দিয়া নাই নোট কৰক আপোনালোকে মই নিজে CM আছিলোঁ পঞ্চায়ত ইলেকশ্যন গাঁও পঞ্চায়ত ইলেকশ্যন আমি পাতিব দিয়া নাই তেতিয়া চিফ মিনিষ্টাৰ আছিলে প্ৰফুল্ল মহন্ত কিন্তু আমি কাউন্সিল এৰাৰ লগে লগে কংগ্ৰেছ বহিলে কংগ্ৰেছে এলাউ কৰিলে কেম্পেইন কৰিলে MLA CM তেতিয়া আছিলে সেই ইংলেণ্ড জয়ৰাম ইংলেণ্ড তেখেত নিজে কেম্পেইন কৰিলে পঞ্চায়ত ইলেকশ্যনত তেতিয়া MLA আছিলে আপোনাৰ সেই ডক্টৰ মাসিন OP তেখেতে নিজে গৈ পেলাই কেম্পেইন কৰিছিলে